मानगोनां रायजोफोर बे 60 बोसोराव हाग्रामा महिलारिया बिपिएफआ रायजो राजाफोरखौ जोबोद खस्थ' होबाय बिथांमोना सिगियो हरावबो सिगियो सानावबो सिगियो दादागिरि खालामो फारसेथिं आइ आफा रायजो राजा गोरिब गुन्द्रानि थाखाय फैनाय थाखा फैसाफोरखौ जायो थगायो जोंनि बिमाफ्रा दिनै राजा लामायाव हाजिरा मावनो थांनो गोनां जादों जौ फाननो जानो गोनां जादों बोथिसे ओंखामनि थाखाय बेसेबांबा खस्थ' खालामनो गोनां जादों आरो बे दिनै जोंनि समाजाव बे जानो मोना मानोना बे हारिया गोदो गोदायनिफ्रायनो बान्दा फैयाखै गावनि आथिङाव गसंनानै संसार जाबोदों आरो बड'फाया बिनि थाखायनो सोमावसारनो फोरोंदों बे हारिखौ जांख्रिखांनो फोरोंदों आरो जोङो बड'फानि इयुन जोलै दिनै जोंनि हारियानो जा सोरबायानो जा जोंनि हारिनि मानसिफोरखौ सोबख'गोन थाबायगोन नासयगोन बेखौ जों आरो बारा गोबाव जानो होआ रायजोफोर रायजो राजाफ्रा उदां जानांगोन जोंनि बिमा बिफाखौ रावबो आथिंजों आखाइजों खालामनो मोना फरायनो मोना दिनै बिथांमोना दिनै दादागिरि खालामदों थाखा खामायबाय कौटि कौटि हाजार हाजार कौटि थाखा खामायबाय थाखानि दिनै धोनि मानसि जानानै रां खबेर जानानै गोरिब गुन्द्राफोरखौ नासयनो नागिरदों नाथाय बिथांमोना दाबाव बे हारिया मालायनि सोबख'नाय नासयनायनिफ्राय उदां जानो थाखाय 5,000 मानसि थैदोंब्ला गावनि मानसिनि सोबख'नायखौबो कन्ट्रल खालामनो रोंगौ बे हारिया रावबो बेखौ दासान दानिया रायजोफोर दिनैनि समाव रावखौबो गिनो नाङा गिबावगोन नामा नोंथांमोना क'क्राझाराव गिबावगोन नामा शिबगावआव गिगोन नामा देबरगावआव गिगोन नामा रावबो गिनो मोना बे जोंनि न' जोंनि हा सोर दादागिरि बेलाय रावबो गिनो नाङालायफोर आसि बिजौ साननो हानाय साफा सानैल'सो बिसिनि दादागिरिया आरो बिबो जौ लोङै लोङै आसि फिसाजोंनो नाना हरबानो दुब्लिग्रा जाबाय नाथाय जोंनि रायजोफ्रा अनसुला गायजों दङ दायो गिनो नाङा रायजोफोर আজি আমাক কৈছে ইউপিপিএল সরকার আহিলে মাটির পাট্টা না পাবো ভূমির পাট্টা না পাবো 17 বছরে হাগ্রামা মহিলারে কোনো রাইজৰ ভূমিৰ সমস্যা সমাধান নকৰিলে ইচ্ছাকৃতভাৱে নকৰিলে তেখেতে বড়োসকলক সান্তালসকলক মাইনৰিটিসকলক বঙালীসকলক ৰাজবংশীসকলক সকলো জনগোষ্ঠীকে ভূমিৰ অধিকাৰৰ পৰা হাগ্ৰামা মহিলাৰে বঞ্চিত কৰি ৰাখিছে এইটো নাপায় কৰিবলৈ কাৰণ আমাৰ মাটি জীয়াই থাকিব নোৱাৰো মাটি আমাৰ সম্পত্তি মাটি আমাৰ মাতা পিতা মাটি নহ'লে ভূমি নহ'লে আমি জীয়াই থাকিব নোৱাৰো আৰু 17 বছৰে হাগ্ৰামা মহিলাৰে আমাক মাটিৰ অধিকাৰৰ পৰা বঞ্চিত কৰিছে সেইকাৰণে আমি নিশ্চিত কৰিছো ইউপিপিএল চৰকাৰৰ 30 দিনৰ ভিতৰত সকলো জাতি জনগোষ্ঠী য'ত যোনে বসবাস কৰে এই সান্তাল হওক বড়ো হওক এই মাইনৰিটি হওক বঙালী হওক যি জনগোষ্ঠীয়ে নহওক কিয় অসমীয়া নাথ যোগী যি জনগোষ্ঠীয়ে নহওক কিয় যোনে আজি নিজৰ ভূমিকে ৰেজিষ্ট্ৰেশ্যন কৰিব পৰা নাই নিজৰ মাটি ভূমিকে পাট্টা আজি ল'বলৈ পৰা নাই নিজৰ মাটি আজি ট্ৰেন্সফাৰ কৰিব পৰা নাই নামজাৰি কৰিব পৰা নাই সেইসকলক 30 দিনৰ ভিতৰত চব মুকলি কৰি দিয়া হ'ব কোনো আৰু ভয় কৰিব নালাগে 4টা ডিষ্ট্ৰিক্টত 4টা অফিচ বহাই দিয়া হ'ব ওদালগুৰি মানুহ কোকৰাঝাৰলৈ আহিব নালাগে বাক্সা চিৰাং কোকৰাঝাৰলৈ আহিব নালাগে কোকৰাঝাৰ ওদালগুৰি যাব নালাগে নিজৰ নিজৰ জাগাত নিজৰ নিজৰ কাম হৈ যাব সেইকাৰণে ভূমিৰ সমস্যা এই ফৰেষ্ট অঞ্চলত হওক এই মানে যি অঞ্চলতে বসবাস নকৰক কিয় সকলৰ ভূমিৰ সমস্যা সমাধান হ'ব আমি বিচাৰিছো সকলো জাতি জনগোষ্ঠীয়ে উন্নয়ন অসমৰ দিশত সমমৰ্যাদা পাব লাগে সেইকাৰণে আমি ঠিক কৰিছো যি পুঁজি ভাৰত চৰকাৰ আহিব যি পুঁজি অসম চৰকাৰৰ পৰা আহিব যি পুঁজি আমাৰ ৰেভিনিউৰ পৰা আহিব এই পুঁজি লৈ পেলাই আমাৰ অঞ্চলত যিমানখিনি জনগোষ্ঠী আছে সান্থালী আদিবাসী গাৰো ৰাভা মাইনৰিটি মুছলমান বেংগলী যি যি ৰাজবংশী যি জনগোষ্ঠী আছে প্ৰত্যেকটো জনগোষ্ঠীকে এখন এখন ডেভেলপমেণ্ট বৰ্ড গঠন কৰি দিয়া হ'ব উন্নয়ন বৰ্ড গঠন কৰি দিয়া হ'ব আমাৰ অঞ্চলত সংগ্ৰহ হৈ গ'ল বছৰ বছৰ ধৰি যি সংগ্ৰহ হৈ গ'ল এই সংগ্ৰহটো পীড়িত মানুহবিলাকক হাগ্ৰামাই ঠগাইছে কিমান দুখৰ বিষয় আৰু আমি ঠিক কৰিছো ইউপিপিএল চৰকাৰ হোৱাৰ লগে লগে যিসকলে সংগ্ৰহত বন্দী হৈছে সংগ্ৰহত পীড়িত হ'ব লগা হৈছে বড়ো হওক মুছলমান সান্থালী আদিবাসী যিয়ে
নহওক কিয় সকলো জনগোষ্ঠীকে আমি যিয়ে পীড়িত হৈছে সেই সকলো 50,000 টকা দিয়া হ'ব চৰকাৰ অহাৰ লগে লগে যাতে তেখেতসকলে পুনৰ সংস্থাপন কৰি ল'বলৈ সক্ষম হয়। ৰাইজ আজি ইউপিপিএ ৰাইজৰ লগত আছে, বিপিএফে ৰাইজক ঠগাইছে। আমি বিচাৰিছিলো 17 বছৰত বিপিএফে এখন ভাল শাসন কৰি তোলক। সংগ্ৰামী হাগ্ৰামা, সংগ্ৰামী চন্দন, সংগ্ৰামী কুলমা খাম্পা, সেই মানুহবিলাক সংগ্ৰামৰ পৰা আহিছে, ৰাইজক ঠগাই বুলি ভাবিছিলে। কিন্তু যোৱা 17 বছৰত জবকাৰ্ডৰ নামত কেলেংকাৰী কৰিলে, ফুটা কম্বল চাপ্লাইৰ নামত 1500 কোটি টকা খালে হাগ্ৰামাই, চাউল ভাগৰ নামত যিটো নেকি আমাৰ ফুড চিকিউৰিটিৰ 5 কিলো চাউল সেইটো খাই দিয়ে। আৰু ইয়াৰ লগতে লকডাউনত অহা ৰাইজৰ 5 কিলো চাউল খাই দিলে, অংগনবাড়ীৰ শিশুৰ খাদ্য খাই দিলে, মিড ডে মিল খাই দিলে। কোনো এটা বস্তু হাগ্ৰামা মহিলাই এৰা নাই। আজি ৰাইজক সকলো দিশৰ পৰা বঞ্চিত কৰিছে। গৰীব দুখীয়া মানুহৰ কাৰণে অহা ঘৰবিলাকত পইচা খাইছে, পিএমৰ ঘৰৰ পইচা খাইছে। আৰু সেইকাৰণে আজি আমি ঠিক কৰিছো এই বিটিআৰ অঞ্চলত শাসন মুক্ত এটা চৰকাৰ লাগিব, কৰাপশ্যন ফ্ৰী এটা গভৰ্ণমেণ্ট লাগিব। আৰু অহা 100 বছৰত বিটিআৰত যোনে চৰকাৰ নহওক কিয় সি কৰাপশ্যন কৰিবলৈ যাতে ভয় কৰে, দুখীয়া গৰীব মানুহ ঠগাবলৈ প্ৰবঞ্চনা কৰিবলৈ যাতে ভয় কৰে। যিখিনি আজি কৰাপশ্যন কৰিছে সি হাগ্ৰামাই হওক, পিচিডিচি চেয়াৰমেন হওক, প্ৰত্যেকজনকে বিচাৰ কৰিব লাগিব। আৰু সেইসকলক যিসকলে দুখীয়া মানুহ ঠগাইছে সকলোকে জেলত ভৰাব লাগিব। কোনো যাতে খালি যাব নোৱাৰে। ইতিমধ্যে ৰাইজে সাহস পাইছে। সিদিনা দেখিবলৈ পাইছো হাইকোৰ্টত 2জন যুৱকে পিআইএল দিছে। এই পিআইএলটো আমিও সমৰ্থন জনাম। ভয় কৰিব নালাগে। আমাৰ ৰাইজৰ টকা খোৱা মানুহ কিছু খালি যাব নোৱাৰে। আৰু আমি এই কাৰণে কৈছো 15 ডিচেম্বৰত আমাৰ চৰকাৰ হ'ব। ইয়াৰ পিছত ইউপিপিএলৰ নেতা কৰ্মী মই কৈছো বিপিএফক ৰাইজে খেদিব বিচাৰিছে পইচা খোৱাৰ কাৰণে। আৰু ইউপিপিএল চৰকাৰ অহাৰ পিছত কোনো ইউপিপিএল নেতা কৰ্মীবিলাকে যাতে দুখীয়া গৰীব মানুহৰ কাৰণে অহা কোনো পইচা যাতে চকু নিদিয়ে। আৰু কোনোবা যদি চকু দিয়ে সি দলৰ পৰা বিদায় ল'ব লাগিব। এইটো চিধা কথা। ৰাইজ যোৱা 3 দিন আগত কোনোবা ওলাই দিছে হাগ্ৰামা মহিলাৰ 100টা বেংক একাউণ্ট আছে, 86 crore পইচা আছে। এই 100টা বেংক একাউণ্ট এজন নেতা, ৰাজনীতিক নেতা কিয় লাগে? হাগ্ৰামা মহিলাৰ ৰাইজক বিল হিচাপ দিয়ক। 86 crore টকা হাগ্ৰামাৰ একাউণ্টত ক'ৰ পৰা আহিল? কিমান দৰমহা পায় হাগ্ৰামা মহিলাৰে? হাগ্ৰামা মহিলাৰ বিটিচিপ ৰাজনীতিক নেতা না হাগ্ৰামা মহিলাৰ বেপাৰী বিজনেছমেন? হাগ্ৰামা মহিলাৰ ৰাইজৰ আগত হিচাপ দিয়ক। মই আজি প্ৰশ্ন কৰিছো। ইমান দিনে মোক কৈছে এজেণ্ট বুলি কৈছে, প্ৰমোদ বড়ো বিজেপিৰ এজেণ্ট, প্ৰমোদ বড়ো কংগ্ৰেছৰ এজেণ্ট, প্ৰমোদ বড়ো বেপাৰী মোক কৈ আহিছে হাগ্ৰামা মহিলাৰে। আজি মই হাগ্ৰামা মহিলাৰে প্ৰত্যাহ্বান জনাইছো। হাগ্ৰামা মহিলাৰ যদি সাহস আছে, যদি 86 crore টকা ক'ৰ পৰা আহিল, 100টা বেংক একাউণ্ট তেখেতক কিয় লাগে? ৰাইজৰ আগত আজি স্পষ্টভাৱে কওক। যদি হাগ্ৰামা মহিলাৰে পাৰে ৰাইজ, হাগ্ৰামা মহিলাৰে এই টকা আজি ঘটিছে, এইখিনি মাত্ৰ টকা নহয়, 1000 কোটি টকা খাইছে হাগ্ৰামা মহিলাৰে। আজি কোকৰাঝাৰত হোটেল বনাইছে, আজি কোকৰাঝাৰত তেখেতে ইণ্ডাষ্ট্ৰী বনাইছে, কোকৰাঝাৰত আজি তেখেতে হস্পিটেল কিনিছে, কোকৰাঝাৰৰ আধা মাটি, চিৰাঙৰ আধা মাটি হাগ্ৰামা মহিলাৰে কিনি পেলাইছে। ক'ৰ পৰা আহিলে পইচাবিলাক? যি দেশত ৰজাই ইমানখিনি পইচা হয়, ৰজাই ক'ৰ পৰা খাব পাব? এইকাৰণে আজি বিটিআৰ অঞ্চলত আমাৰ মানুহ গৰীবৰ পৰা গৰীব হৈ যায় আছে, আৰু বিপিএফৰ মানুহ ধনীৰ পৰা ধনী হৈ যায় আছে, ৰাইজৰ পইচা খায়। এইটো কিন্তু আমাৰ হ'ব নোৱাৰিব। এইটো হ'ব নোৱাৰিব। অহাকালি নিৰ্বাচন হ'ব ওদালগুৰি আৰু বাক্সাৰ। ওদালগুৰি আৰু বাক্সাৰ ৰাইজে ইতিমধ্যে নিৰ্ণয় কৰিছে বিপিএফৰ এটাও ভোট নিদিয়ে। হাগ্ৰামা মহিলাৰে ওদালগুৰি 17 বছৰ ঠগালে, বাক্সা 17 বছৰ ঠগালে। ওদালগুৰি বাক্সাৰ যিসকলে জিতি আহে ইএমচিএম বিলাক হাগ্ৰামা মহিলাৰে চাৰ ৰাস্তা লাগে, দলং লাগে, কোৱাটো বাদ দিয়ক। হাগ্ৰামা মহিলাৰে যদি কাও মাৰে ভয় কৰি ধৰে ইহঁতে আৰু হাগ্ৰামা মহিলাৰে একো খুজি বিচাৰি দিব পাৰে। সেইকাৰণে ওদালগুৰি বাক্সাৰ ৰাইজ আৰু হাগ্ৰামা বিপিএফৰ ভোট নিদিয়ে। 10 তাৰিখে ভোট হ'ব কোকৰাঝাৰ, চিৰাং। কোকৰাঝাৰতো আৰু হাগ্ৰামা মহিলাৰে এটাও চিৰণ নিজিকে, চিৰাঙতো নিজিকে। বিপিএফ নিশ্চিন্ত
এটা হাগ্ৰামাৰ দিন মুকলি গৈছে পাপ লাগা বুলি মই নকওঁ কিন্তু আজি চাওক যি ৰাইজে আমাৰ মাতা পিতা যি ৰাইজে আমাৰ সব কুছ ইয়াত আমাৰ মা দেউতা সব আছে সেই ৰাইজক হাগ্ৰামা মহিলাৰে ভয় খুৱায় সেই ৰাইজক হাগ্ৰামা মহিলাৰে দাদাগিৰি কৰে সেই ৰাইজৰ টকা সেই ৰাইজৰ উন্নয়নৰ পইচা বৃদ্ধ পেঞ্চনৰ পইচা হাগ্ৰামা মহিলাৰে খায় দুৰ্নীতি ভ্ৰষ্টাচাৰ ভয় মদ ভাঙৰ ৰাজনীতি আৰু আমি ইউপিপিএল ৰাইজক সেৱা কৰিবলৈ আহিছোঁ শ্ৰদ্ধা কৰিবলৈ আহিছোঁ মই কোনো ডাঙৰ মানুহ নহয় ৰাইজ মই আপোনালোকৰে সন্তান আপোনালোকৰে দাদা ভাই আৰু মই ইমান খাওঁ নাই হাগ্ৰামা মহিলাৰ নিচিনা কোনোবা মোৰ মাতা পিতা মোৰ মা দেউতাক থৈ পেলাই খাওঁ মই ইমান খাওঁ নাই মই এইটো কোনো প্ৰয়োজন নাই সেইকাৰণে অহা 5 বছৰত আপোনালোকক সেৱা কৰিবলৈ আহিছোঁ কোনো ইয়াতে দিদিদাৰী হ'বলৈ অহা নাই মই বহুত গৰীব মানুহ জন্ম পোৱা এজন ব্যক্তি বহুত কষ্ট কৰি পঢ়িছোঁ শিক্ষা গ্ৰহণ কৰিছোঁ আৰু আজি দেখিছোঁ হাজাৰ হাজাৰ ল'ৰা ছোৱালী বড়ো হওক সাঁওতালী হওক বিভিন্ন জনগোষ্ঠীৰ হওক কিতাপ পঢ়িবলৈ আজিও নাপায় ঔষধ খাবলৈ পইচা নাই আমাৰ মাসকলে দুদিন জ্বৰ হৈ থাকে ঔষধ খাবলৈ পইচা নাই হাগ্ৰামা মহিলাৰ হস্পিটাল এটা নবনালে আজিলৈকে হস্পিটাল এটা ভাল বনাই নিদিলে যিখিনি হস্পিটাল আছে তাতো ডক্টৰ নিদিলে আমাৰ ছাত্ৰ ছাত্ৰী পঢ়াবলৈ ভাল স্কুল বনাই নিদিলে আমি আশা কৰিছিলোঁ অসমত ভাৰতৰ যি হয় হওক আমাৰ বিটিচি অঞ্চলৰ বিদ্যালয়খিনি ঠিক হ'ব কিন্তু ভেঞ্চাৰ স্কুলৰ বিলাকক হাগ্ৰামা গুৰুত্ব নিদিলে 99 শিক্ষকৰ আজিলৈকে নহ'ল বহুখিনি আছে নিবনুৱা যুৱক যুৱতী তেখেতসকলৰ কাৰণে সংস্থাপনৰ একো ব্যৱস্থা নকৰিলে সেইকাৰণে আমি ঠিক কৰিছোঁ ইউপিপিএল চৰকাৰ অহাৰ লগে লগে প্ৰত্যেকখন বিদ্যালয় বিশ্ববিদ্যালয় গুণগত শিক্ষা প্ৰদান কৰিব লাগিব আৰু বিনামূলীয়া শিক্ষা দিব লাগিব সেইটো আমাৰ চৰকাৰৰ এটা নীতি এইখিনি সময়ত মই বিশেষ দিবলৈ ক'ব বিচৰা নাই আজিৰ সময়ত বিটিআৰবাসী ৰাইজে ইতিমধ্যে ডিসিশন লৈছে আমি দুৰ্নীতিৰ লগত নাথাকো ভ্ৰষ্টাচাৰীৰ লগত নাথাকো হিংসা কৰা মানুহৰ লগত নাথাকো অলৰেডি সকলো ডিসিশন লৈছে বিভিন্ন জনগোষ্ঠীৰ মানুহ ভয় দেখুৱাই বিপিএফ আঁচনিৰ কথা ক'ব নোৱাৰে 5 বছৰত কি কৰিব শিক্ষাত কি কৰিব ইকোনমি কি কৰিব একো ক'ব নাজানে খালি ভয় খুৱাই ৰাজনীতি কৰে সেইকাৰণে ৰাইজ এই ভয় খোৱা ৰাজনীতি এই দমন কৰা ৰাজনীতি মদ খোৱা ৰাজনীতি বন্ধ কৰিব লাগিব যি যুৱকসকলক আমি ভৱিষ্যতৰ কাৰণে তৈয়াৰ কৰিছোঁ কালি ইঞ্জিনিয়াৰ ডক্টৰ প্ৰফেসৰ হ'ব লাগে ভাল নেতা হ'ব লাগে আমি ইউপিপিএল বিচাৰো প্ৰত্যেকজন যুৱকসকলে দেশত ভাল নাগৰিক হ'ব লাগে কিন্তু হাগ্ৰামা মহিলাই সেই যুৱকসকলক মদ মাংস কৈ মাৰপিট কৰিবলৈ শিকায় আজিলৈকে সেইটোৱে কৰি আছে যুৱক সমাজটো ধ্বংস কৰিবলৈ ওলাইছে হাগ্ৰামা মহিলাই সেইকাৰণে ৰাইজ আমাৰ সময় আহিছে আমাৰ যুৱকসকলক হাগ্ৰামাৰ কবলৰ পৰা বাচাব লাগিব আৰু তেখেতসকলক এজন ভাল নাগৰিক বনাব লাগিব তামান বিনালাই জীবন बांसिन बाथ्राखौ आं असमियाजों बुंबाय सोरबा सोरबा देबार गाव बुंदोंनो प्रमद बर'आथ' गोजाननिसो हाग्रामायाथ' खाथिनिनो रायजो राजाफ्रा नागिरना मोना मोना हाग्रामाखौलाय मोना रायजोफोर हाग्रामानो रायजोफोर नांगौ भटनि थाखाय प्रमद बर'नि थाखाय रायजो राजाया आंनि आइ आफा बिदा फंबाय हाग्रामाया सरकारखौ सिलिगुरिनिफ्रायसो सालायदोंमोन जों गामिनिफ्राय सालायगोन सरकारखौ मोनफ्रोमबो गामिनिफ्राय सरकार सालायगोन प्रत्येकटा गावनिफ्राय सरकार सालाय हाग्रामाया सिलिगुरिनिफ्राय सरकार सालायছে আমি প্রত্যেকটা গাঁৱৰ सरकार চলা ৰাইজে सरकार চলাব এবাৰ ইয়াত কোনো মানুহ নাথাকে 3 মাহৰ মূৰে মূৰে ইএমজিএম ৰাইজৰ ওচৰত যাব লাগিব 3 মাহ মূৰত ইএমজিএম ৰাইজৰ কাছত থানাগৰ কোনবা অফিচাৰ বিলাক যদি ভৰি ভৰি উঠাই বহি থাকে বহি আছে এই সকলক মই আহ্বান কৰিছো 15 ডিসেম্বৰৰ পিছত নোৱাৰিব 3 দিন অফিচত বহিব লাগিব 3 দিন কিন্তু ফিল্ডত ঘূৰিব লাগিব 3 দিন এগ্ৰিকালচাৰ বিষয়ে অফিচত 3 দিন খেতি পথাৰত শিক্ষাৰ বিষয়ে 3 দিন অফিচত 3 দিন স্কুল কলেজ যাব লাগিব তেতিয়া আমাৰ উন্নয়ন হ'ব সেইকাৰণে ৰাইজ বিধান ৰাইজৰ দিনে চলাইনাங்க ইসলাম মতে মনছে একত যাবাই দিনে জনে গাঁও মাপুৰবাৰী বুটাৰবাৰী আছে পাই বিকৰণ দিনে হাগ্ৰামা মহিলাৰে মোবাইল থাকে বিটিআৰ ঠাইজি বগিয়া পিৰিতয় বিটিআৰ ঘৰ গৰুগিয়া
बिटिआर गोरोबथायाव गासिबो दं रायजोफोर खालि हाग्रामानि गोसोआसो उल्था बिएससि मोनदों बिटिसि मोनदों जों बरायदों बिटिआरखौ दिनै रायजो राजाफ्रा बेसेबांबा सान्दुं अखा खामजानानै मोनदों अखा सिजानानै मोनदों बे क'क्राझारनि रायजो राजाया बेसेबां राजा लामायाव 12 घन्टा रेल लामायाव जिरायनाय जोङो दिनै जोंसो मिथिगौ दा नंखायनो दिनैनि समाव बे समा जोंनि सम रायजोफोर गोरिब गुन्द्राफोरनि सम आरो जोंनि सरकार फैनाय लोगो लोगो फार्स्ट आं रायजो राजाखौबो खावलायखाबाय धोनि गोरिबनि खोथा गैया नाथाय आं बयखौबो खावलायदों सरकार फैनाय लोगो गिबिसिनाव जायफोरा दिनै हाजिरा मुजिरा मावना जादों बन फाननानै जादों बायदिसिना दिनै जौ फाननानै जानो गोनां जादों बै न'खरफोरखौ खिन्थु गिबि बोसोरसेयाव नायग्रोनांगोन रायजोफोर बैसोरखौ नायग्रोनांगोन हारिया जौगानांगोन आरो बेनिखायनो सरकार दानायनि सप्तासे उननिफ्रायनो गामि गामि थांनानै जों रायजोफोरजों रायज्लायहैगोन एबार खुनु लिडारनि सरकार नङा एबार रायजोनि सरकार जागोन जोङो थि खालामबाय गावनि मानसिफोरखौ नेग्लेक्ट खालामो मालायनिसो भट मोनो बेनिखायनो मालायनियाव थांनानै कौटि कौटि थाखा राननाय लाबायो हारिनि मानसिफोरखौ नागारनानै थाङो दिनै मालायानो जा जोंनियानो जा नोगोरारिया नोगोरारि मोजां खुंथाय खुंनानै मुलुगनि मानसिनो दिन्थिनांगोन नै जोंनि हारिनि मानसिफ्राबो मोजां खुंनो गोरों बेखौसो दिन्थिनांगोन सोबख'नानै थगायनानै नासयनानै लासिंसिं जाबाय दिनै जोंहा खोथा फंसेबो मोजाङै बुङा मेल मिटिङावनो जा टिभि चेनेलावनो जा जेरावनो जा खोथा फंसेबो मोजां मोना मोजां बुङा मालायारिफ्रा सानना लागोन बे बर' हारिया बिदिनिसो मा होननानै लिडारानो बिदिब्ला माथो जानो होननानै दा नंखायनो रायजोफोर आङो बिथांखौ खुलुमो बिथाङाबो हारिनि सासे दैदेनगिरि गावनि जायगायाव था नाथाय 27 बोसोर जोंनि जौगानांगौखौ जोंनि गासैबो जेंना सुस्रांनांगौ बिथाङा बन्द खालामनानै दोनो आरो दिनैबो बेखौनो खालामनाय बर'फाया हास्थायदोंमोन गेरेमसा हारि दानांगोन गेरेमसा हारि दानायखौनो बारो जौ जुवा दादागिरिजोंनो समाजखौ सेस खालामबाय बिसोरो दा नंखायनो बर'फानि सिमांखौ मोगथां महर होनो थाखाय रायजोफोर जानजि खाफ्रादों आरो 10 अक्ट'आव बयबो ट्रेक्टरनि सावगारियाव भट होदों गोदान सरकार लाबोदों आरो बे लोगो लोगोनो रायजो राजाफोरनि जौगानायखौ जोङो लाबोसिगोन बारा गोलाव बाथ्रा बुंला रायजोफोर नोंथांमोना थांनायानो आं मोनसेल' खावलायगोन थांनाय समाव बयबो लासै लासै थां साफ्रोमबो सुबुंनि जिउआ जोंनि थाखाय बेसेबांबा गोनांथार मालायफोरजों बुथारजानानै गोबां थैनाय आरो जों सासेबो थैजानो लुबैया साफ्रोमबो बर' फिसाखौ गोग्गो नोगोरारि खालामनांगोन आंबो हाजिरा मुजिरा जावना गोरिब गुन्द्रानि न'खरनिफ्राय जोनोम जानाय आं बुजियो जेंनाया मा दा नंखायनो आं लुबैयो साफ्रोमबो गोरिब गुन्द्रानि फिसाया मोजां लेखा फरायनांगौ गावनि आथिङाव गसंनो हानाय जानांगौ आरो बिनि थाखाय बे 5 बोसोराव जिमानखिनि आंनि फंबाय बिनानाव दङ जायानो जाया मानो जायखौ हायो सासेखौबो आं ओरैनो थांनाय नङा जों ओरैनो थांनाय नङा बयबो गोग्गो नोगोरारि जानायाव जों मदद खालामगोन रायजोफोर रायजोनि सरकार बियो दिनै बिमाफ्राबो जौगानांगोन महिला সকলে উন্নতি হ'ব লাগিব আমি ঠিক কৰিছো প্ৰত্যেকটো বছৰত আমাৰ অঞ্চলত সেল্ফ হেল্প গ্ৰুপ বিলাকক প্ৰথম বছৰত আমি ৭৫,০০০ কোটি টকা দিম প্ৰত্যেকটো সেল্ফ হেল্প গ্ৰুপক যাতে সেল্ফ হেল্প গ্ৰুপে বিভিন্ন ইনকাম কৰিব পাৰে সেকেন্ড বছৰত আমি 1 লাখ টকা দিম থাৰ্ড বছৰত আমি 2 লাখ টকা দিম আৰু 5 বছৰত টোটাল 4 লাখ 5 লাখ টকা দিম প্ৰত্যেকটো সেল্ফ হেল্প গ্ৰুপক যোনে ভাল কাম কৰে আমি উন্নয়ন কৰিব লাগিব আমাৰ খেতিটো ভাল কৰিব লাগিব আমাৰ বিজনেছটো ভাল কৰিব লাগিব সকলো জাতি জনগোষ্ঠী মিলি এটা সুন্দৰ বিটিআৰ কৰিব লাগিব গতিকে মই বেছি দীঘলীয়া ভাষণ নাৰাখো আজি যিটো শান্তি আৰু সম্প্ৰীতি আমি বিচাৰিছো যি নিৰাপত্তা বিচাৰিছো যি সমন্বয় বিচাৰিছো